নমস্কাৰ আজি দিনটো সকলোৰে শুভ হওক আজি মই এটা গুৰুত্বপূৰ্ণ বিষয়ৰ বিষয়ে উল্লেখ কৰিম গুৰুত্বপূৰ্ণ বিষয়ৰ বিষয়ে আলোচনা কৰিম বিষয়টো আপোনালোকে গুৰুত্বপূৰ্ণভাৱে চাব স্কিপ নকৰিব কোনো স্কিপ নকৰিব বেয়া কমেন্ট নিদিব কাৰণ কোনেও ভাল থিংকিং লৈহে বেয়া ভিডিঅ' এটা বনায় কিবা এটা পাবলৈ ভিডিঅ' নবনায় আপোনালোকৰ উপকৃত হোৱাৰ বাবে ভিউৱাৰ্ছৰ উপকৃত হোৱাৰ বাবেহে মই ভিডিঅ' বনাইছোঁ যাতে বেয়া থিংকিং লৈ কমেণ্ট নকৰে শিক্ষা বিভাগৰ এটি গুৰুত্বপূৰ্ণ নিযুক্তি এটা শিক্ষক পদৰ এক গুৰুত্বপূৰ্ণ নিযুক্তিৰ বিষয়ে মই আজি উল্লেখ কৰিম আপোনালোকে চাব ভিডিঅ'টি সম্পূৰ্ণকৈ চাব তেতিয়া সেই ভিডিঅ'টিৰ বিষয়ে বুজি উঠিব ষষ্ঠ বা দ্বাদশ শ্ৰেণীলৈ শিক্ষক পদত নিযুক্তি হ'বলৈ অৰ্হতা হ'ব লাগিব স্নাতকোত্তৰ তথা MA ডিগ্ৰীধাৰী হ'ব লাগিব তেতিয়াহে ষষ্ঠ বা দ্বাদশ শ্ৰেণীৰ শিক্ষক পদত নিযুক্তি হ'ব পাৰিব অসমৰ জনপ্ৰিয় বাতৰি কাকত প্ৰতিদিন কাকতত উল্লেখ কৰিছে ৰাজ্যত বলবৎ হোৱা ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে শিক্ষকসকলৰ ক্ষেত্ৰত কেতবোৰ কঠোৰ নীতি নিৰ্দেশনা আনিছে এনে এক নীতি নিৰ্দেশনা অনুসৰি ষষ্ঠ শ্ৰেণীৰ বা দ্বাদশ শ্ৰেণীলৈ শিক্ষকৰ প্ৰয়োজনীয়তা অৰ্হতা হ'ব লাগিব স্নাতকোত্তৰ বা MA ডিগ্ৰীধাৰী হ'ব লাগিব অৰ্থাৎ শিক্ষা বিভাগে নতুন শিক্ষা নীতিমৰ্মে ষষ্ঠ শ্ৰেণীৰ পৰা শিক্ষক পদত শিক্ষক হিচাপে কেৱল স্নাতকোত্তৰ উত্তীৰ্ণ প্ৰাৰ্থীকহে নিযুক্তি দিব উল্লেখ যে অসমত চলিত শিক্ষাবৰ্ষৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি বলবৎ কৰাৰ বাবে কাম কাজ আৰম্ভ কৰিছে শিক্ষা বিভাগে নতুন শিক্ষা নীতি অনুসৰি বিদ্যালয়ৰ শিক্ষাৰ আৰ্হিক 10+2 পৰিৱৰ্তে 5+3+3+4 কৰাৰ বাবে আৰম্ভ হৈছে প্ৰস্তুতি এনে কাৰ্যব্যৱস্থাৰ মাজতে শিক্ষা বিভাগে নতুন নীতি অনুযায়ী শিক্ষকসকলৰ ছাৰ্ভিচ ৰুলত কিছু সংশোধনী অনাৰ বাবে পৰ্যালোচনা আৰম্ভ কৰিছে এই পৰ্যালোচনাৰ অংশ স্বৰূপে শিক্ষকৰ নামাকৰণ আৰু কৰ্তব্যত অনা হ'ব সংশোধন শিক্ষা বিভাগৰ এক সূত্ৰ মতে সদৰি কৰা অনুসৰি এই সংশোধন মতে শিক্ষকসকলৰ প্ৰয়োজনীয় অৰ্হতা হ'ব স্নাতকোত্তৰ তথা MA ডিগ্ৰীধাৰী হ'ব লাগিব আনহাতে বিলুপ্তি ঘটোৱা হ'ব স্নাতক শিক্ষকৰ পদ এনে ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ পাঠদান কৰা শিক্ষকসকলৰ প্ৰয়োজনীয় অৰ্হতা হ'ব লাগিব স্নাতকোত্তৰ এই শিক্ষকসকলক নতুনকৈ বিদ্যালয়ৰ শিক্ষক বা মাধ্যমিক বিদ্যালয় শিক্ষক হিচাপে নামাকৰণ কৰা হ'ব এই সূত্ৰসমূহৰ পৰা আপোনালোকে এই কাকতখনৰ পৰা আপোনালোকে নিজে পঢ়ি যাব তেতিয়া গম পোৱা যাব শিক্ষা বিভাগটো কেনেকুৱা কৰিছে স্ক্ৰীনশ্বট মাৰি চাব আৰু নেক্সটটো অকণমান মই পঢ়ি দিছোঁ শেষৰ পৰ্যায়টো চাইছোঁ অকণমান শেষৰটো চাব আপোনালোকে কিন্তু এই শিক্ষকসকলৰ যদি কোনোবা স্নাতকোত্তৰ ডিগ্ৰী আছে তেন্তে শিক্ষা নীতি অনুসৰি তেওঁলোকৰ গ্ৰেড পে বৃদ্ধি কৰা হ'ব ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ এই নতুন নিয়মক লৈ শিক্ষা বিভাগে কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকৰ পাছত স্নাতকোত্তৰ শিক্ষকৰ বিষয়টোক লৈ এক প্ৰতিবেদন প্ৰস্তুত কৰিছে এই প্ৰতিবেদন অচিৰে ৰাজ্যিক কেবিনেট উত্থাপন কৰা হ'ব কেবিনেটে এই প্ৰতিবেদনৰ অনুমোদন জনালে ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ শিক্ষকৰ প্ৰয়োজনীয়তা অৰ্হতা হ'ব স্নাতকোত্তৰ আপোনালোকে চাব এই বিষয়ত সম্পূৰ্ণকৈ নাজানিলে স্ক্ৰীনশ্বট মাৰি সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'টি কিছু ভুল ত্ৰুটি থাকিলে আপোনালোকে কমেণ্টত বেয়াকৈ নিদিব ধন্যবাদ জয় অসম